অ দাদা হেল্ল' এই মই অলপ কিবা ব্যস্ত আছিলো আৰু কিবা ফোন এটা আহিছিলে এই কি ক পইচা মানে কাৰণে মানে শুনক মানে বেলেগ একো নাই মানে প্ৰচেছটো কেনেকে কি কৰিব লাগে তো আপুনি জাষ্ট ক'লে হ'ল আৰু মানে পিছত আপোনাক লগ কৰিম বা এনেকুৱা ধৰণৰ আৰু তুমি একজামটো দি দিয়া হয় একজামটো তুমি এটেণ্ড থাকা যেনেকে এটেণ্ড থাকিব লাগে তেনেকে থাকা হয় 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 আৰু তুমি মিনিমাম আৰু পইচা দিব লাগিব চিধাকে কৈছো উম আৰু আগতীয়াকে পইচা দিব নালাগে হয় আগতীয়াকে হয় আগতীয়াকে তোমাৰ মিনিমাম কিবা এটা দিব লাগিব আগতীয়াকে আৰু তুমি যদি এছ আই কাৰণে হয় 4 লাখ মান ল'ম এছ আইৰ কাৰণে 4 লাখ আচ্ছা আৰু বাকীখিনি পইচা যেতিয়া এপইণ্টমেণ্ট ল'বা একদম হয় একেলগত গোটেই পইচাটো তাৰমানে মই এইটো কোৱা নাই যে তুমি মোক 50,000 1 লাখ দিয়া এইটো মোক কোৱা বিচৰা নাই হয় কাৰণ তুমি ইণ্টাৰভিউটো দিবাহে এতিয়ালৈকেতো দিয়াই নাই হয় হয় এতিয়া তুমি নহয় এটা কথা মানে পেপাৰ নে ৰানিংটোৰ কথা কৈ আছে আপুনি কি মানে ৰিটেনটোৰ কথা কৈ আছে নে ফিজিকেলটোৰ কথা কৈ আছে মই যেনিবা তোমাৰ ৰিটাৰ্ণ বুলি ক'লো বা ফিজিকেল বুলি ক'লো হয় তুমিতো তোমাৰ প্ৰতিটো বস্তুটো ভাল হ'ব লাগিব নাই ৰিটাৰ্ণ মই যেনিবা ৰানিঙৰ ৰিটেনটোত কাৰণে মোৰ পইচা দিলো তোমাৰ যদি ৰিটেনটোত ৰিটাৰ্ণ বেয়া হৈ যায় তুমি তেতিয়া পাবা নেকি হয় সেইটোৱেতো ৰিটেনটো বেয়া হ'লে সেইটোৱেতো ৰিটেনটোৱে প্ৰব্লেম মোৰ মই গোটেই চিষ্টেমটোৰ কথা কৈ আছো হয় 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 তাৰমানে গোটেই চিষ্টেমটো মই এইটো ক'ব বিচাৰিছো এপইন্টমেন্টখন তুমি পাব লাগে হয় এপইণ্টমেণ্টখন ষ্টেট ফৰৱাৰ্ড কথাটো সেইটোৱে হয় হয় তুমি এপইন্টমেন্ট পাব কাৰণে যিখিনি প্ৰচেছ হয় গোটেইখিনি মই কৰিম সেইখিনি চিন্তা কৰিব নালাগে ফাৰ্ষ্ট টাইম হয় তুমি মই এইটো ক'ব বিচৰা নাই যে তুমি মোক ইমানটো পইচা দিয়া তুমি 10,000-20,000 কিবা 20,000-30,000 মান পইচা দি ৰাখা হয় দিয়াৰ পিছত যেতিয়া তোমাৰ মেৰিট লিষ্টত নাম আহিব হয় মেৰিট লিষ্টত নাম আহিব তুমি দেখিবা যে মোৰ মেৰিট লিষ্টত নাম আহিলে হয় আৰু যেতিয়া এপইন্টমেন্ট ল'বা হয় এপইন্টমেন্ট লওঁতে বাকী পইচাটো দিবা হয় এইটো তাৰমানে আপোনাক কেতিয়া মই পেমেন্টটো কৰিব লাগিব 20 তাৰিখ দেখোন আহিব তুমি আজি কৰা পাৰিলে প্ৰচেছটো কেনেকুৱা কথাটো তুমি এটা কাম কৰা তোমাৰ এডমিটখনটো এতিয়া বৰ্তমান পালা তুমি এডমিটখন ওলাইছে মোৰ এছ আইৰ এছ আই এডমিটখন মোক PDF কৰি দি দিবা হয় এডমিটখন দিয়াৰ পিছত তুমি পইচা এটা দি ৰাখা কি কৈছে বুজি পোৱা নাই মানে এডমিটখন আপোনাৰ হোৱাটছএপত মই দি দিলো তুমি ধুনীয়াকে PDF কৰি কিনে হোৱাটছএপত দিলা মোক তোমাৰ হয় যিখন এডমিট হয় এডমিটখন দিয়াৰ পিছত হয় মিনিমাম পইচা এটা 20,000-30,000 মান এটা পইচা দি ৰাখা পইচাটো মই ক'ত দিম বেংক আপোনাৰ নেট বেংকিং কৰি দি দিম মই তুমি এটা কাম কৰা মই ভাল কথাটো কৈছো তুমি এতিয়া মোক সদ্যহতে আজি পাৰিবা নেকি পইচা দিব আজি মই ট্ৰাই কৰিব লাগিব কিন্তু দিয়ক আজি তুমি আজি মোক নহলেও কালিৰ ভিতৰত মই কিবা এটা ব্যৱস্থা কৰি দিম আৰু তাৰমানে ইয়াত কণ্ডিশ্যন আছে কি মই তোমাক অলপ ষ্টেটকে কৈছো তাৰমানে চিষ্টেমটো কি পইচা নাছিলে কথা পাতিবলৈ প্ৰব্লেম হয় মোৰ মই হয় চিধা হয় কথা কৈছো দেই উম আৰু ষ্টেট কথাটো এনেকুৱা ধৰণৰ মই পইচা লৈ কাম কৰো হয় আৰু মই অকল এজন মানুহ পইচাটো নাখাওঁ মই অকল তোমাৰ লগত কথাহে পাতিছো আৰু হয় এনেকুৱা কিছুমান ডাঙৰ অফিচাৰ আছে যিবিলাকৰ কথা ক'লে যিবিলাকৰ মানুহৰ নাম ক'লে তুমি ভাবিবা এনেবিলাক মানুহ পইচাটো গোটেই চিষ্টেমটোৱে পইচাটো পায় উম অকল পইচাটো যে তুমি মোক দিবা মই যে তোমাক গোটেই চাকৰিটো দি দিম পইচাটো লৈ তেনেকুৱা ধৰণৰ কথা নহয় ইয়াত উম অকল এজন মানুহৰ মোৰ থ্ৰুৱেদি দিয়ে গোটেই বস্তুটো নহয় মানে উম মইতো সৰু মানুহ মোতকে বহুত ডাঙৰ মানুহ আছে মই অলপ চিধাকে কৈছো কথাটো হয় 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 কথাখিনিয়ে মই পাতিছো তোমাৰ লগত কিন্তু চাওক দাদা এতিয়া গাঁৱলীয়া মানুহ হয় নে নহয় এতিয়া আমি ক'ৰবাত গৰু চৰু বিকবা লাগব আৰু এইখিনি পইচা দিলে যাতে আপুনি আৰু কামটো কিবা কৰি দিয়ে আৰু মানে কথাটো মানে তেনেকুৱা ধৰণৰ নহয় মই তোমাক এইটো এনেকুৱা বস্তু নহয় যে মই দোকানত বস্তু এটা লৈ পিনে বহি আছো তুমি কিনিব আহিবা তেনেকুৱা ধৰণৰ কথা নহয় এইটো হয় কিবা হয় কিছুমান বুজাবুজি থাকিব লাগিব তুমি আৰু মোৰ মাজত বুজাবুজি থাকিব লাগিব চাকৰিটো খুব দুখীয়া শ্ৰেণীৰ মানুহেতো চাকৰি বিচাৰে তাৰমানে আমি একদম নিম্ন খাপৰ মানুহ না আৰু আমাৰ এনেকুৱা চিনাকি তিনাকিও কোনো নাই মানে ধৰি লওক মই আপুনি ইমান দীঘলীয়াকে কথা নাপাতো দেই কাৰণ কি কাৰণত আমাৰ দীঘলীয়াকে বেছিকে কথা পাতি থাকি একো লাভ নাই কাৰণ হয় ফোনত চব কথা পাতিব পৰা নাযায় হয় তুমি যেতিয়া মোক মিনিমাম পইচা এটা দি দিবা হয় আৰু তোমাৰ এডমিটখন মোক দি ৰাখিবা তাৰ পিছত উম বাকী কথাখিনি পাতিবলৈ সুবিধা হ'ব ময়ো তোমাক কোন হয় মইতো গম পোৱা নাই তোমাক হয় নাম্বাৰটো বেলেগে দিছে বুলি ক'লা হয় বা কোন হয় মই তোমাক লগ এতিয়া পোৱা নাই আপোনাৰ দাদা এটা কথা কৈছো ৰিটেনত কিমান মান পালে ভাল হ'ব লাগিব আৰু মানে ৰিটেনটো মই ইমানখিনি ভিতৰুৱা কথা মই এতিয়া বৰ্তমান ক'ব নোৱাৰো তোমাক দেই হয় বেয়া পাই লাভ নাই হয় তাৰপিছত আপোনাক আৰু 20 তাৰিখৰ পিছত ক'ত লগ পাম আপোনাক তুমি আহা ৱেলকাম মোক ঘৰতো আহা ঘৰত মানে কি বৰ্তমান কোৱাৰ্টাৰত আহা নাই অফিচত আহা আহিছো অফিচ ক'ত আপোনাৰ বাপৰে পুলিচৰ হেড অফিচটো মই ক'ব লাগিব নেকি ৰিক্ৰুটমেণ্টৰ অফিচত তুমিতো অনলাইন কৰি থৈছা ৰিক্ৰুটমেণ্টটো উলুবাৰীত তাৰমানে উলুবাৰীতো তাতে আপুনি জব কৰে নেকি
ইয়াত কৰিম তাতে আপুনি জব কৰে নেকি? নকৰিলে মই কেনেকে তোমাক এইখিনি কথা নাই নাই, পাতিব মই পাৰিম বাৰু? মানে ভাবিছিলো মানে পুলিচৰ মানে বুলি ভাবিছিলো, আমাৰ পুলিচ ডিজিপি অফিচত থাকে বুলি ভাবিছিলো একচুৱেলি। মই ডিজিপি অফিচত ৰিক্ৰুইটমেণ্টত কৰোঁ। ৰিক্ৰুটমেণ্ট বৰ্ডত ন? আচ্ছা আচ্ছা, আপুনি এনে কি ৰেংকত আছে এতিয়া? মই ইমানকে এতিয়া তোমাক মই ইমানখিনি নিজৰ ইণ্টাৰনেশ্যনেল দিব প্ৰয়োজন মই বোধ কৰা নাই। তুমি যদি তোমাৰ কিবা ইচ্ছা আছে হয় তুমি ফিজিকেলি আহিলে হ'ল, মই তোমাকতো ফিজিকেলি মাতিছো। হয় হয়। তুমি মুঠৰ ওপৰত কথাটো এনেকুৱা, তুমি যেতিয়া মোক পইচা কিবা এটা দি দিবা মই বিশ্বাস কৰিবলৈ ভাল হ'ব। মই ঠিক এইটো আছে কোৱা দিয়ক। তুমি এটা কাম 20,000 মান আজি দি দিয়া, দি হয় দিয়াৰ পিছত এডমিটখন দি দিয়া, মই ছাৰৰ লগত কথাটো পাতি কনফাৰ্ম কৰি থম তেতিয়া। আৰু হ'ব এনে অভিয়াছলি আৰু পোষ্টটো বহুত কম এতিয়া, মানে 60% মান মানুহে পইচা দিয়া হৈ গৈছে অলৰেডি। ঠিক আছে দিয়ক নহ'লে, মই আপোনাক ফোন কৰিম যেতিয়া আপোনাৰ এডমিটখন দি দিম। আৰু যদি আপোনাৰ পইচা এইটো দিম বুলি হোৱাটছআপ কোৱা মই নম্বৰ একাউণ্ট আছে নেকি নম্বৰটো দি আপোনাৰ? দিছিলোঁ হয়। আপোনাৰ এইটো হোৱাটছআপ আছে নে? হয় আছে আছে। ঠিক আছে ঠিক আছে, আপুনি মই মোক এটা মেছেজ কৰি দিবচোন এইটো নাম্বাৰত। তুমি হোৱাটছআপ। দিয়া এইবিলাক মই কৰি থাকিবলৈ নোৱাৰো, তোমাৰ একাউণ্ট নম্বৰটো দিম নেকি তোমাৰ? একাউণ্ট নম্বৰটো দি দিয়ক, আপোনাৰ বেংক একাউণ্ট নম্বৰটো দি দিয়ক আপোনাৰ। আজি দিবলৈ কৈছা, কেতিয়া দিবা? মই আজি তাকেতো কৈছো আপোনাক, আজি যদি পাৰো মই আজি দি দিম, বা কালি পাৰিলে কালি দিম। আপুনি বেংকৰ একাউণ্ট নম্বৰটো দি দিয়ক, মই যেনেকে নহয় তেনেকে আপোনাক কিবা কৰি মেনেজ কৰি দি দিম আপোনাৰ একাউণ্টত। আজি দিবা নে কালি দিবা এইটো কোৱা? মই আজিয়ে দি দিম দিয়ক, আজি ৰাতিৰ ভিতৰত আপুনি পাই যাব আৰু। কিমান মান দিবা? এই বেছিতো আপোনাৰ আজি 20 মান দি দিম নেকি দাদা? 20,000 মান। 20 মানে দিয়া, আৰু পিছত দিব নালাগে, পিছত একদম এপইন্টমেন্ট হয় এটা কাম কৰিবা, আজি পইচাটো 20টো দি 20 তাৰিখে এক্সামটো দি হয় তুমি এদিন মোৰ ওচৰত আহি যাব লাগিব। ঠিক আছে হ'ব। এদিন আহি যাবা, অহাৰ পিছত ভালকে কথাখিনি পাতি আৰু ল'ম। দাদা চাওক, আপুনি এটা কথা কওক, আপুনি চাওক মই এতিয়া আপুনি কৈছে 4 লাখ টকা, ঠিক আছে, পিছত আকৌ ফিগাৰটো বাঢ়ি নাযায়তো আপোনাৰ? ফিগাৰ বাঢ়া নাবাঢ়া কথাটো তুমি সেইটো নকবা, 4 লাখৰ কমত 1 টকাও নহয়, কিন্তু পইচাও নাবাঢ়ে। 4 লাখ মানটো ফিগাৰটো বাঢ়ি নাযায়, সেইটো কাৰণে তুমি টেনচন ল'ব নালাগে। ঠিক আছে দিয়ক, দিয়ক আপোনাৰ একাউণ্ট নম্বৰটো মোক হোৱাটছআপত দি থৈ দিব। তুমি হোৱাটছআপত এতিয়া মোক মেছেজ কৰি দিয়াচোন, মই ঠিক কৰি আছে, দিব নোৱাৰো। অকে অকে।